guys, welcome and welcome back to my YouTube channel Mr. and Mrs. Boman. আশা কৰো আপোনালোক সকলোৰ ভাল মোৰটো সদায় নিচিনাকৈ বহুতেই ভাল আৰু এতিয়াৰ পৰা মই আপোনালোক সকলোকে অন্যটি ব্লগলৈ স্বাগতম জনালো। তো আজিৰ দিনটোত কি কৰিলো সেইখিনি দেখুৱাম। মাহঁতৰ ঘৰত আহি মানে কি কৰো সেইখিনি দেখুৱাই থাকিম। মাহঁতৰ ঘৰত নিজৰ ঘৰৰ ভাত কেৰেলা কি ধুনীয়াকৈ ফলি আছে চাঙত। এইবিলাক এতিয়া চিঙিম ভাজি খাম। এইকেইটা ভাত কেৰেলা চিঙি আনিলো মাৰ ঘৰৰ নিজে মাহাতে দি লগোৱা। দে মৰ্নিং পৰঠা আৰু ঘুগনি হাজবেণ্ডে লৈ আহিছে টেষ্টি। এইটো হৈছে ৰেড লিচি মম্মী আনিছে। কি ধুনীয়া বতৰৰ ফল মানে সামাৰ টাইমৰ এইটো। এইবিলাক হাজবেণ্ডে আনিছে একদম পকা মেংগো। এইটো হৈছে ভন্টি আনিছে চিকেন ড্ৰাই ফ্ৰাই খাম এতিয়া। এই দুটা হৈছে চিকেন চপ আৰু এইটো হৈছে পিয়াজি মানে পিয়াজৰ পকোৰা টেষ্টি। ফালে কেৰাহীটো দিয়া হৈ গৈছে আৰু এইফালে এইখিনি হৈছে মেগনেট কৰি থোৱা মানে চব মছলা মাখি থোৱা পাঠাৰ মাংসখিনি এতিয়া বনাব। মাংস ঢালি দিয়া হৈ গ'ল কেৰাহীত। এতিয়া লাহে হৈ থাকক। ইয়াতে যিহেতু চবখিনি আদা নহৰু পেষ্ট জলকীয়া পেষ্ট ঢালি দিয়া হৈ গৈছে। ইয়াতে দিছে কেঁচা মানে জিৰা আৰু গোটা জিৰা আৰু মছলা গুড়িখিনি পিছত দিয়া হ'ব। অলপ ফ্ৰাই হওক পিছত দেখুৱাই আছোঁ। এতিয়া মাংস মানে অলপ টাইম হৈ গ'ল, পানী ওলাইছে দেখিছে, তেলবিলাক ফুটি আছে। লগতে এতিয়া দিয়া হ'ল ইয়াতে জলকীয়া গুড়ি আৰু দিয়া হ'ব জিৰা গুড়ি। জিৰা গুড়ি দিয়া হৈ আছে। এতিয়া এইটো লৰা কৰি আৰু অলপ টাইম হৈ থাকিব। এতিয়া লাহে মাংসত কালাৰ উঠিব ধৰিছে দেখিছে আৰু অকণমান টাইম হৈ গ'লে বহুত ধুনীয়াকৈ কালাৰটো উঠি যাব। হৈয়ে গ'ল আৰু অলপমান হৈ গ'লে হ'ল। এতিয়া ইয়াতে আলুখিনিও দি থোৱা হৈছে ভাজি কৰি থোৱা। কালাৰটো খুব ধুনীয়া হৈ গৈছে আৰু হাজবেণ্ডে বনালে মানে সঁচাই বহুত ধুনীয়াই হয়। ফ্ৰাই হৈ গ'ল। এতিয়া ইয়াতে পানী দিয়া হৈ গৈছে। এতিয়া মাংসৰ জোলটো হ'ব, অলপ বইল হ'ব আৰু লগতে এতিয়া ইয়াতে দিয়া হ'ব গৰম মছলা দিলে মাংসৰ টেষ্টটো বহুত ভাল হয়। হৈ গ'ল এয়া মাংসৰ ফাইনেল লুক। আপোনালোক সকলোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব প্লিজ। বাই বাই।